আজি বহুদিন পাৰ হৈ গ'ল কলমটো হাতত লোৱা নাই পৃষ্ঠাৰ পাছত পৃষ্ঠা ভৰাই ৰখা ডায়েৰীখন চাবলৈ আহৰি পোৱা নাই পুহ মাহৰ আজি 7 দিন ঠাণ্ডা অলপ আহিছে গাত ছাটটো আৰু কোটটো লগাই পুৱাই ওলাই গলো নদীৰ পাৰলৈ হুৰ হুৰকৈ বলি থকা মলয়া বতাহ জাকত হালি জালি থকা যৌৱনবোৰ পুৱাৰ ৰ'দৰ কিৰণত বাষ্প হৈ উৰি উৰি যোৱা কুঁৱলীবোৰ আনন্দত আত্মহাৰা মনটো উৰি উৰি যায় দূৰ দিগন্তলৈ আৰু তেতিয়াই হঠাৎ মনত পৰি গ'ল তোমালৈ মনত পৰি গ'ল সেই আধা লিখা ডায়েৰীখন য'ত লিখা আছে মাথো তোমাৰ আৰু মোৰ জীৱনৰ এটি এটি পল মই ক'ব বিচৰা নাই তোমাৰ কথা শুনাব বিচৰা নাই তোমাক কিন্তু অনুভৱ সেই স্মৃতিৰ কথা লিখিব বিচাৰিছো মই আধা লিখা ডায়েৰীখনৰ সেই কবিতাটো য'ত আছা কেৱল তুমি মাথো তুমি